এমৌ হাজি পৃথিৱীৰ আটাইতকৈ লেতেৰা মানুহজন। 1933 চনৰ 20 আগষ্ট তাৰিখে এমৌ হাজি নামৰ এজন ব্যক্তিৰ ইৰাণত জন্ম হৈছিল। শুনামতে তেওঁ 50 বছৰ ধৰি গা ধোৱা নাছিল। পানীলৈ তেওঁৰ অহেতুক ভয়। পৃথিৱীৰ আটাইতকৈ লেতেৰা মানুহ বুলি তেওঁক গণ্য কৰা হৈছিল। শেহতীয়াকৈ এমাহৰ আগত তেওঁ বাস কৰা গাঁওখনৰ গাঁওবাসীয়ে তেওঁক জোৰকৈ গা ধুৱাই দিছিল আৰু 23 অক্টোবৰ তাৰিখে তেখেতৰ মৃত্যু হয়। সন্দেহ কৰা হৈছে যে গা ধুৱাই দিয়াৰ ফলতে তেওঁৰ মৃত্যু হয়। বাৰু যে কি নহওক, এমৌ হাজিৰ আত্মাৰ নেদেখা দূৰণিত শান্তিৰে থাকক। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। পৃথিৱীৰ আটাইতকৈ লেতেৰা মানুহজন বুলি তেওঁৰ যি দুৰ্নাম আছিল, সেয়া তেওঁৰ মৃত্যুৰ পাছতো অটুট থাকিব। তেখেত য'তে আছে কুশলে থাকক। এমৌ হাজিৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।